তো গাইছ চাৰ্ফিং এটা মাৰিম চাব দেই। দেখিছে গাইছ কেনেকৈ গাইছ কমেণ্ট এটা কৰি জনাব। কি চলাবা নেকি অকল উইলিও মাৰি দিয়া আকৌ ওলাবতো আমাৰ ঠাণ্ডাকেইটা পাই বাৰু গাইছ টিয়কত টান দেখিছে গাইছ টান হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইটো মোৰ চেনেলৰ 3 নম্বৰ ভ্লগ হয়। তো তোমালোকে ইমান ছাপোৰ্ট কৰিছা আৰু 500 ছাবস্ক্ৰাইবাৰ হ'বগৈ আৰু অলপ লাগে। তো তোমালোকে এটা শ্বেয়াৰ কৰি দিবা, আকৌ কৈ দিছোঁ এবাৰ। তো শ্বেয়াৰ এটা কৰি দিবা তাকে। আৰু এতিয়া এনেই অলপ ওলাই আহিছোঁ। তো এইফালে ভিউ চাওক গাইছ। এতিয়া পিছবেলালৈ ৰ'দটো দিছে, এইফালে ৰ'দ চ'দ নাছিলে এতিয়া আগত লগৰকেইটা গৈ আছে। উইলি মাৰি উঠাই দিয়া ঐ গৈছিলোঁ মই পাৰি যাম মই উঠাই দিওঁ। মোৰ খালি হেৰি নাই ব্ৰেক নাই। উই গাড়ী চাইকেল কিন্তু একদম বহুত লেতেৰা হৈছিলে, এতিয়া অলপ মোহাই আহিছোঁ চাইকেলখন এইফালে। এতিয়া অকণমান ঠিক লাগিছে বাৰু চাইকেলখন, তথাপিও একদম লেতেৰা হৈ আছিলে গাড়ী মানে কি ক'ব আৰু। এইফালে এতিয়া ক'লৈ যাবা এতিয়া? অঁ তো আজি এনেই বনাই দিছোঁ এটা ভ্লগ, মানে আজিৰ দিনটো এনেই থকাতকৈ ভ্লগটোৱে বনাই দিওঁ বুলি ভাবিছোঁ। তো গাইছ এতিয়া অলপ ষ্টান মাৰোঁগৈ বুলি ওলাই আহিলোঁ আৰু মানে ল'ৰা কেইটামান আহিছে মানে মাতি আছিলে অথনিৰ পৰা বহুত কেইটাই ফোন বহুত আহি আছিলে তিয়কলৈ আহা বুলি। তো তিয়কলৈ এতিয়া ওলাই গৈ আছোঁ। তাতে অলপ ষ্টান মাৰিম। তো আজিতো যোৱা নহ'ল গাইছ, মানে কালি যিহেতু ইমান 125 কিলোমিটাৰ ওপৰত আহিলোঁ, মানে ৰাতি 11টা বজাত পাইছোঁহি লগৰটো ঘৰ। তো সেইটো কাৰণে মানে বহুত হেৰি হৈ গ'ল, দেৰি হৈ গ'ল ন। তো সেইটো কাৰণে আজি বহুত ভাগৰ চাগৰ লাগিলে আৰু ভৰি চৰি বিষালে। চ' সেইটো কাৰণে আজি নগ'লোঁ আৰু আকৌ কাইলৈ ৰাতিপুৱা ওলাই দিম আৰু। তো তোমালোকে চাই থাকিবা, মানে ষ্টৰি লগাম চব লগাম চাই থাকিবা। তো দেখিছে গাইছ চাৰ্ফিং দি আছে মটৰ গাইছ। মোৰ মনে গগনা তোমাৰ উশাহত মোৰ অধৰ পৰশমনা এতিয়া আহিলোঁ তিয়ক পালোহি এতিয়া আহি মানে নকোৱা হালি ফোন কৰি ৰাখে এতিয়া তিয়কলৈ আহিছিলোঁ আহি মানে এতিয়া গৈ আছোঁ ঘৰলৈ। এইফালে দেখিছে ভিউ কিন্তু হেভি, ইমান বঢ়িয়া জেগা আছে এইফালে। ভাল লাগি গ'ল গাইছ তিয়কৰ এইফালে। তো কি চালিয়া জেগা ষ্টাৰ্ট মাৰিবলৈ জেগা আছে বঢ়িয়া হেভি জেগা। ভিউ চাওক গাইছ, ভিউ কি খাতৰা। তো এতিয়া গৈ অলপ ভাল জেগাত হয় ষ্টান মাৰিম বুলি ভাবিছোঁ। তো হেৰি আছে ষ্টান মাৰিবা নেকি তোমালোকে? মাৰিবা নেকি? অঁ মাৰিবা। এইফালে এই বাবুৱে দি আছে উইলি বঢ়িয়া, এইফালেও দি আছে। তো এইখিনিতে অলপ ৰ'দ চ'দ ইমান বঢ়িয়াকৈ ৰ'দ চ'দ দি আছে, মানে এইখিনিতে অলপ ৰখিলোঁ আৰু এইফালে বাবুৱে উইলিটো দি আছে। তো এইখিনিতে ষ্টান কেইটামান মাৰোঁ বুলি ভাবিছোঁ। ভাই উইলি
নাজানো নহয় ব্ৰ তুমি জানা মাৰা আকৌ চাওঁ ময়ো আঁতৰি দিবা আমাৰ সৰু সৰু পোৱালিকেইটা খাতৰা দিয়ে তোমাৰ হেৰি আছে নাই কি আগ্ৰহ আছে নাই অঁ হাইড্ৰলিক নহয় ন অঁ মাৰা মাৰা অঁ কি চলাবা নেকি অকল উইলিও মাৰি দিয়া আকৌ চলাবতো আমাৰ ঠাই ল'ৰাকেইটা পাই বাৰু গাইছ টিয়কত ইষ্টাৰ্ণ দেখিছে গাইছ ইষ্টাৰ্ণ মানে ক'ৰ পৰা আহিছিলা এই গাইছ এইবিলাক ভাইটিবোৰে আহিছিলে আৰু এটা ইষ্টাৰ্ণ দেখালে পাৰিবা লাহেকৈ ভিউ কিন্তু আজি হেভি এতিয়া পিছবেলালৈহে ওলাইছে তো ৰাতিপুৱা যদি এনেকুৱা ৰ'দটো অকণমান মানে পোহৰ হোৱা হ'লে তো ৰাইডটো গ'লো হ'লে আজি যাব চাব নোৱাৰিলোঁ তো আজি অঁ মৰ্ণিং ওলাম তো আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ আজি এনেই বনাম বুলি হোৱা নাছিলোঁ এনেই বনাই দিলোঁ আৰু তো লগ এটামানো আহিছিলে লগ চগ পালোঁ ভিডিঅ' চিডিঅ' বনালোঁ আৰু তো আজি ভিডিঅ'টো ইমানখিনি সমাপ্ত কৰি দিছোঁ আজিলৈ বাই বাই দাদা আৰু নেক্সট এটা ভিডিঅ' লগ পাম তো বাই বাই